এয়া আমাৰ বাইদেউ বহি আছে ধুনীয়াকৈ। নমস্কাৰ দেই। এয়া আমাৰ বাইদেউ হয় আৰু ভিনদেউ কেনিবা গ'ল, ভিনদেউ ইয়াত নাই, পাছফালে আছে সপায়। ডলা চালনীখন দিবিচোন, আমাৰ ঘৰৰ পৰা নানিলোঁ। তহঁতৰ ঘৰত ডলা চালনীও নাই নেকি অ'? ডলা চালনী নাই জাননে, যেনে তেনে আমি আছোঁ আৰু। মামুনি ইমানকৈ পিঠাগুড়ি খুন্দিছনে? বেছি নহয়, কম আৰু। সেইখিনিচোন বৰখিনি দেখিছোঁ। 5 কেজিমান খুন্দিছ হপায়, ইমানকৈ খাবিনে? 5 কেজি মানে হয়, তেও আমাৰ কাৰণে কমেই হৈছে। আলহী কেনেকুৱা আহে আৰু। জলপানো কৰিছ নহয়? জলপান আজি ৰাতিকে ভাজি। চকুৱা ধানৰ নে এনে ভাত খোৱা ধানৰ সিজালি? চকুৱা ধানৰ সিজালো। দিবি দেই আমাকো। চকুৱা ধানৰ অলপমান কৰিলোঁ, গম পাইছনে? মানুহখনে মেলা লগে লগে ইটোৱে কৈছে দিবিচোন দেই 2 কেজি, ইটোৱে কৈছে দিবিচোন দেই 3 কেজি। মোৰ মানে মূৰটো গৰম উঠি গ'ল। আমাৰে বোলো বেছিকেইটা নাই, সেইকেইটাকে কৰি মেলি খাওঁচোন। মানুহ যে বিচৰা, তহঁতৰ ঘৰত নাহে নেকি বিচাৰিবলৈ? আমাৰ ঘৰত নায়ে আকৌ, আমাৰ ঘৰত কৰিলেহে আহিব। মোৰ পেট কটা মানুহনো ক'তনো কৰিম। সেইটোও হয় বাৰু। আমাৰ বোৱাৰীজনী আকৌ কেঁচুৱা লগা নহয়, কৰিব নোৱাৰে নহয়। তহঁতৰ বোৱাৰীজনী বৰ গাটোও ভাল নহয় কোৱা শুনিছোঁ। হয় হয়। তাৰপৰা এতিয়া বোৱাৰীজনী ভিতৰতে আছে হপায়? ভিতৰতে আছে, ভাত বনাই আছে। ল'ৰা শুৱাই আছে, ভাত বনাইছে। আৰু পিঠাগুড়ি অকণমান দিবা আকৌ, আমাকো এতিয়া বনাই খুৱাবলৈ। এতিয়া ঢাকি খুন্দা বাইদেউজনীকে আৰু আকৌ তোকো বনাই খুৱাম আৰু। তই আপুনি কৈছোঁ আৰু। ঘৰতো সাধাৰণ মেলিব নোৱাৰ, পিঠাগুড়িকণ বাইদেউ ঘৰত যাওঁচোন বোলো, কোনো নুবুজিব। বাইদেউ ঘৰতো পিঠা দৰকাৰ হৈছে। ঘৰত বোলো ঢেঁকীটো পাতচোন, মানুহজনক ক'লো, গম পাৱনে? বাইদেউ ঢেঁকীটোকে পাতি নিদিলে। এতিয়া আহিছোঁ চাওকচোন, এইকেইটাকে খুজিছে নহয়। আমি পিঠাও নেখাওঁ, নেলাগে আৰু আমি পিঠাগুড়ি নিদিওঁ। নেলাগে ইমান কথা কৈ পেলাই পিঠাগুড়িও নবনাওঁ, পেটহে ফুলিব। মোক কৈছে মানুহজনে, বাহিৰৰ ঘৰত বোলে যা বোলে, বাইৰে ক'ব বোলে পিঠা দুটামান খুন্দো দে বুলি ক'ব বোলে, আৰু বোলে কমাই আনিবি বোলে, তেনেকৈ কৈছে। তহঁতৰ ঘৰত মানে সেইদৰে কৈ পঠিয়াইছে? মানুহজনে। বাইদেউ মদ খোৱা মানুহহে, গম পায় নাই? আমাৰ হ'লে নিবিচাৰে দেই, আমাৰ নকয় তেনেকৈ। অকণমান নিলেও নকয়, সৰহ নিলেও নকয়, আমাৰ গমো নেপায়, এইবিলাক বিচাৰো নলয়।